নমস্কাৰ, মই প্ৰাঞ্জল শইকীয়াই আগবঢ়াইছোঁ এক প্ৰতিবেদন আপোনালোকলৈ। আপোনালোক ঘৰতে আছে নিশ্চয়, ময়ো ঘৰতে আছোঁ। আৰু অধিক লোক কৰোণাত ৰাজ্যখনৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। ইতিমধ্যে সকলোকে আতংকিত নহয় সতৰ্ক হ'বলৈ আহ্বান জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইপিনে উদ্বেগৰ বিষয় যে অসম এতিয়া সংকটজনক সময়ত সোমাই গ'ল কৰোণা COVID-19 ভাইৰাছৰ সংক্ৰমণৰ বাবে। এই কথা নিজে উল্লেখ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চাই থাকিব আপোনালোকে আছাম টকছৰ বুলেটিন। ইয়াৰ লগে লগে বাতৰিৰ পৰা ময়ো ঘৰতে আছোঁ। চাওক কাষত, আপোনালোকে কাষত চাওক, দেখিছে এটা মেকুৰীয়ে এটা নিগনিক বাৰে বাৰে জোতাযোৰৰ ভিতৰত সোমোৱাই আৰু সি বাৰে বাৰে জোতাযোৰৰ পৰা ওলাই গৈছে। বাৰে বাৰে চাওক, বাৰে বাৰে নিগনিটোক মেকুৰীটোৱে জোতাযোৰৰ ভিতৰত সোমোৱাইছে আৰু সি জোতাযোৰৰ পৰা বাৰে বাৰে ওলাই গৈছে জোতাপাতৰ পৰা। দেখিছে চাই থাকক, চাই আছে, আপোনালোকে চাই আছে, নিগনিটোৱে কাষৰ স্ক্ৰীণত চাই আছে। দেখিছে বাৰে বাৰে ৰ'ব, আমাৰ প্ৰতিবেদন শেষ হোৱা নাই, আৰু বাকী আছে। বৰ্তমান অসমৰ অৱস্থা বৰ ভয়ংকৰ পিনে গতি কৰিছে। আপোনালোকৰ ভয় লাগিছে নাই নাজানো, কিন্তু মোৰো কিন্তু বৰ ভয় লাগিছে। আজি অসমত যি আতংকিত কৰোণা ভাইৰাছ, তাৰ প্ৰভাৱ পৰিলে এজন ব্যক্তি। আপোনালোকে দুবৰি বন দেখিছে, ঘৰৰ আগত চোতালত যে গজে দুবৰি বনৰ এটা কাণ্ডৰ পৰা হাজাৰ হাজাৰ কাণ্ডৰ সৃষ্টি হয় আৰু শেষত গোটেই চোতালখন দুবৰি বনেৰে ভৰি পৰে। ঠিক সেইদৰে আজি এজন ব্যক্তি কৰোণা ভাইৰাছ COVID-19 ধৰা পৰিছে। কাইলৈ পৰহিলৈ আৰু সেই দুবৰি বনৰ দৰে শ হাজাৰ হাজাৰ মানুহৰ গাঁৱলৈ বিয়পিব। তাৰ উপায় প্ৰশাসনে ইতিমধ্যে আমাক লকডাউন দিছে, তলাবন্ধ, ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকক। ময়ো আজি ঘৰৰ ভিতৰতে আছোঁ, বাহিৰত ক'তো যোৱা নাই। আপুনি নাজানে কেতিয়া কাৰ কি হয়, কাৰ গাঁৱত সুচৰে, কোনেও নাজানে, আপুনিও নাজানে। অসমৰ অস্তিত্ব একেবাৰে, অসমৰ জাতি মাটি ভেটি বা অসমৰ অস্তিত্ব, অসমৰ জাতীয় অস্তিত্ব শেষ হৈ যাব। অসমখন শ্মশানশালীত পৰিণত হ'ব। তেতিয়া কি কৰিব? জাতিটোৰ ৰক্ষাৰ কাৰণে বা দেশৰ উন্নয়নৰ কাৰণে আপোনালোকে চিন্তা কৰে, কিন্তু অসমীয়া জাতিটো, অসমীয়া মানুহবোৰ যেতিয়া শেষ হৈ যাব, মানৱ সভ্যতা যেতিয়া পৃথিৱীৰ বুকুৰ পৰা শেষ হৈ যাব, যদি আমি প্ৰশাসনৰ নীতি নিয়ম পালন নকৰোঁ। এতিয়াও বহুতে পালন কৰাই নাই। নিউজ চেনেলসমূহত দেখিছোঁ বাহিৰত ঘূৰি ফুৰিছে মানুহ, সিহঁতক কিদৰে বুজাব? সেই যে মেকুৰীটোৱে নিগনিটোক বাৰে বাৰে জোতাপাতৰ ভিতৰত ভৰাই থয়, কিন্তু ই বাৰে বাৰে ওলাই আহে। কাষৰ স্ক্ৰীণত চাওকচোন, সেই মেকুৰীটোৱে জোতাপাতৰ পৰা জোতাপাতৰ ভিতৰত মেকুৰীটোৱে বাৰে বাৰে নিগনিটোক থৈছে, কিন্তু নিগনিটোক ওলাই গুচি গৈছে। ঠিক সেইদৰে প্ৰশাসনৰ পুলিচ বিষয়াই বা সকলোৱে সতৰ্ক কৰি আছে, তলাবন্ধ দিছে। আপুনি ঘৰৰ ভিতৰত সোমাই থাকক, ঘৰৰ ভিতৰত থাকক, সতৰ্ক হওক, কিন্তু নাই, কোনেও মনা নাই। আৰু শেষত সেই মেকুৰীটোৱে নিগনিটোক কি কৰিব, এই কথা আপোনালোকক ক'ব লাগিব জানো? আৰু শেষত মেকুৰীটোৰ কথা নমনাৰ কাৰণে মেকুৰীটোৱে নিগনিটোক কি কৰিব জানে? কি কৰিব আপুনিয়ে ভাবক। এক প্ৰশ্ন মনৰ ভিতৰত জাগৰণ হৈছে, অসমৰ অৱস্থা কি হ'ব? গতিকে সময় আছে এতিয়াও, আপোনালোক সতৰ্ক হওক। আজি অসমত এজনৰ COVID-19 আক্ৰান্ত কৰিছে, দংশন কৰিছে, আৰু যাতে আনৰ গাঁৱলৈ আৰু যাতে নাবাগৰে, তাৰ বাবে সতৰ্ক। এক প্ৰশ্নবোধক আপোনালোকে চাই থাকক অনলাইন বিশ্বনাথ 24/7 আৰু আমাৰ
প্ৰতিবেদনসমূহ আপোনালোকে প্ৰাঞ্জল শইকীয়াৰ ইউটিউব চেনেলটো চাবলৈ পাব। আপোনালোকে চাওক। যদি ইউটিউব চেনেলত চাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু অনলাইন বিশ্বনাথত আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, লাইক কৰিব। নমস্কাৰ।